চৰিত্ৰহীন নাৰী গৰিমাই সদায় সকলো বাধা দৃঢ়তাৰে অতিক্ৰম কৰি আহিছে। তাই কেতিয়াও হাৰ মনা নাই, কিন্তু তাই আজি নিজৰ স্বামীৰ ওচৰত হাৰ মানিবলগীয়া হৈছে। তাই সম্প্ৰতি স্বামীৰ পৰা বিচ্ছেদ হ'ব বিচাৰিছে। কিন্তু আমাৰ সমাজত এগৰাকী নাৰীয়ে অকলশৰে জীৱন যাপন কৰাটো সিমান সহজ নহয়। এগৰাকী নাৰী বিবাহ বিচ্ছেদ হোৱাৰ পিছত সমাজৰ বহুতে তেওঁক চৰিত্ৰহীন বুলি ক'বলৈ আৰম্ভ কৰে। গৰিমাৰ মাকে এই কথাটো তাইক বাৰে বাৰে বুজাইছে যদিও গৰিমা আকৰ গোজ। তাই আৰু স্বামীৰ লগত নাথাকে। গৰিমাৰ বায়েক প্ৰতিমায়ো গৰিমাক বাৰে বাৰে বুজাইছে যে সকলোৰে জীৱনত সংঘাত থাকেই। পতি পত্নীৰ মাজত কেতিয়াবা কিবা সংঘাত হ'ব পাৰে, কিন্তু সেই বুলি সকলোৱে বিবাহ বিচ্ছেদ কৰিব নেকি? গৰিমাই মাক আৰু বায়েকৰ কথা ভালদৰে শুনিলে আৰু তাৰ পিছত দৃঢ়ভাৱে ক'লে, মই সদায় এইবোৰ কথা শুনি আহিছোঁ আৰু দুয়োৰে কথা মানি আহিছোঁ, কিন্তু এতিয়া মোৰ দুখৰ কথা মুকলিকৈ ক'ব বিচাৰিছোঁ। গৌৰৱৰ ঘৰত এতিয়া মোৰ অস্তিত্ব প্ৰায় গৌণ হৈ পৰিছে। আগতে মই বহুত দুৰ্বল আছিলোঁ, গতিকে তেওঁৰ চিঞৰ বাখৰ অথবা ভাবুকিত মই ভয় খাইছিলোঁ, কিন্তু এতিয়া এইবোৰে মোৰ আত্মসন্মানত আঘাত হানিছে। মোৰ এতিয়া এটা অস্তিত্ব আছে, যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি। এতিয়া যদি মই আৰু অধিক অপমান সহ্য কৰি যাওঁ, তেন্তে সেয়া মোৰ লগত অন্যায় কৰা হ'ব। গৰিমাৰ কথা শুনি মাক মনে মনে থাকিল যদিও প্ৰতিমাই পুনৰ এবাৰ গৰিমাক সুধিলে, ভণ্টি, এইবাৰ কি এনেকুৱা হ'ল যে তই গৌৰৱৰ পৰা একেবাৰে পৃথক হ'ব বিচাৰিছা? মতভেদ কাজিয়া পেচালটো সকলো পতি পত্নীৰ মাজতেই হয়, কিন্তু কোনেও বিবাহ বিচ্ছেদ নকৰে। তইতো নাজান বিবাহ বিচ্ছেদ হোৱাৰ পিছত এজনী ছোৱালীয়ে মাকৰ ঘৰতো সন্মান সহকাৰে থাকিব নোৱাৰে, আনকি সমাজেও তেওঁলোকক ভাল চকুৰে নাচায়। এইবাৰ গৰিমাই ক'লে, বাইদেউ, পতি পত্নীৰ মাজৰ কাজিয়া এনেকুৱা নেকি যে পতিয়ে বাৰে বাৰে পত্নীক ঘৰৰ মানুহৰ সন্মুখত অপমান কৰিব, আনকি পত্নীৰ ওপৰত হাতো উঠাব? গৰিমাই কথাখিনি কৈ থাকোঁতে তাইৰ মাত থকাথকি হৈ পৰিল। তাই আৰু ক'লে, এয়া চোৱা, কোনোবাই পত্নীক এনেদৰে মাৰপিট কৰেনে? গৰিমাই তাইৰ পিঠি, বাহু, আনকি উৰুতো থকা আঘাতৰ চিনবোৰ বায়েক প্ৰতিমাক দেখুৱাই দিলে। সেইবোৰ দেখি প্ৰতিমা উচক খাই উঠিল। দুখত তাইৰ হিয়া ভাগি গ'ল। কিছু সময়ৰ বাবে সকলো নীৰৱ হৈ থাকিল। গৰিমাৰ বিয়া হোৱা মাথো 2 বছৰহে হৈছিল। গৰিমাৰ স্বামী গৌৰৱে গৰিমাক সকলো দিশৰ পৰা অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। গৰিমাই নিজকে দুৰ্বল বুলি ভাবি এইবোৰ সহ্য কৰি গৈছিল। যদি তাই গৌৰৱৰ পৰা আঁতৰি যায়, তেনেহ'লে ভৱিষ্যতে তাই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি ভয় কৰিছিল। তাইৰ সন্দেহ আছিল, গৌৰৱৰ পৰা আঁতৰি গৈ যদি তাই উপাৰ্জনৰ কোনো ৰাস্তা উলিয়াব নোৱাৰে, তেনেহ'লে তাই মহা বিপদত পৰিব। তাই ভাবিছিল, অকল BA ডিগ্ৰীৰ দৰে কোনোবাই আজিৰ দিনত চাকৰি ল'ব পাৰেনে? কিন্তু যেতিয়া তাই ঘৰৰ বাহিৰলৈ ওলাল, তেতিয়া তাই উপলব্ধি কৰিবলৈ ধৰিলে যে যদি কোনোবাই কঠোৰ পৰিশ্ৰম কৰে আৰু কামত নিষ্ঠা থাকে, তেনেহ'লে তেওঁৰ অৰ্হতা কম হ'লেও তেওঁ নিজে নিজৰ পৰিচয় বনাই ল'ব পাৰে। গৰিমাই এটা কোম্পানীত ৰিচেপশ্যনিষ্ট পদৰ বাবে আবেদন কৰিছিল আৰু তাত চাকৰি পাইছিল। চাকৰিটো পাই তাই বহুত আনন্দিত হৈছিল। আচলতে এইটো এটা ষ্টাৰ্টআপ কোম্পানী আছিল, গতিকে তেওঁলোকক কঠোৰ পৰিশ্ৰমী আৰু সৎ কৰ্মচাৰীৰ প্ৰয়োজন আছিল। দৰমহা নিশ্চিতভাৱে কম আছিল, কিন্তু কামৰ পৰিৱেশটো বৰ ভাল আছিল আৰু ইজনে সিজনৰ পৰা শিকিছিল। সেইবাবে গৰিমা বৰ সুখী হৈছিল। ঘৰৰ বাহিৰত কাম কৰি গৰিমাই নিজৰ মাজত লুকাই থকা শক্তি আৱিষ্কাৰ কৰিছিল। তাই বুজি পাইছিল যে তাই কাকো ভয় কৰাৰ প্ৰয়োজন নাই। কেৱল এয়াই নহয়, তাই এইটোও উপলব্ধি কৰিছিল যে বাহিৰলৈ ওলাই গৈ কাম এটা কৰি থাকোঁতে মানুহে কি কয় সেই কথালৈ ভয় কৰাৰ প্ৰয়োজন নাই। সমাজত জীয়াই থাকিব বিচাৰিলে নিজৰ বাবে জীয়াই থাকিব লাগিব আৰু নিজৰ শক্তিৰ ভিত্তিত জীয়াই থাকিব লাগিব।
কিবা এটা চিন্তা কৰি গৰিমাই মাক আৰু ভনীয়েকৰ ফালে চাই ক'লে, আগতে মই দুৰ্বল আছিলোঁ, এতিয়া নহয়, কাৰণ এতিয়া মই মোৰ শক্তি, এই শক্তিৰে মই কি কৰিব পাৰি জানো। ভুল মানুহ এজনৰ লগত বিবাহ বিচ্ছেদ কৰি তাৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছোঁ। গৰিমাৰ দৃঢ়তাই তাইৰ সিদ্ধান্তক আৰু অধিক শক্তিশালী কৰি তুলিছিল, যিটো তাইৰ মাক আৰু বায়েকে বুজি পাই তাইক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছিল। অৱশেষত গৰিমাৰ দেউতাকেও এই বিবাহ বিচ্ছেদত সন্মতি জনাইছিল। গৰিমাই এতিয়াৰে পৰা এখন মুক্ত আকাশৰ তলত স্বাধীনভাৱে জীয়াই থাকিব পাৰিব বুলি সকলোৱে মত পোষণ কৰিলে। কাহিনীটো কেনে লাগিল জনাব। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।